নমস্কাৰ ৰাইজ, আশা কৰোঁ আপোনালোকৰ সকলোৰে ভাল। মোৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম। আজি আমি লিঅ' এক্সপ'লৈ আহিছোঁ। লিঅ' এক্সপ'টো আপোনাৰ গড়চুকৰ সমীপতে মণিৰাম ট্ৰেড চেণ্টাৰত হৈছে আৰু এই লিঅ' এক্সপ'টো আপোনালোকৰ 18 ডিচেম্বৰলৈ আছে চলি। আপোনালোকেও পাৰে যদি এপাক আহিব। বহুত সুন্দৰ লিঅ' এক্সপ' হৈছে বুলি আমি শুনিছোঁ, সেইকাৰণে আমিও আজি চাব আহিছোঁ। বলকচোন চাওঁ ইয়াত কি বস্তু দেখিবলৈ পাওঁ। লিঅ' এক্সপ' মানে হৈছে আপোনাৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ এখন বজাৰ আৰু সেইটো বজাৰটো বিভিন্ন দেশ বিদেশৰ পৰা আহে আৰু তাত বস্তুবিলাকৰ তেনেকৈ প্ৰস্তুত কৰে আৰু বস্তু বিভিন্ন ধৰণৰ আনকমন বস্তুবোৰ দেখিবলৈ পাওঁ। বলকচোন আজি আমিনো ইয়াত কি দেখোঁ। বহুতে কৈছে ইয়াত আহি ভাল লাগে লিঅ' এক্সপ' চাই আৰু আমিও আহিছোঁ সেইকাৰণে। আজি এওঁ আৰু মই আহিছোঁ। এই লিঅ' এক্সপ' বলকচোন সোধোঁ দামবোৰ কেনেকুৱা বস্তুবোৰ। চিপছবিলাক বেলেগ বেলেগ ধৰণৰ চিপছ। এইটো কিহৰ হয়? এইটো जीरा राइस पालक पूरा वैरायटी है इसलिए 350। आपको 4 वैरायटी चाहिए तो 300। पैकेट केनेका ये वाला 300 केजी 600 प्लेट के हिसाब से। हाँ कितना है दाम? हाफ के जी का बॉक्स में ना 400, दो लेना 700। दो लेने से 700। बेस्ट क्वालिटी है, 100% नेचुरल, 100% प्योर, ओरिजिनल फ्रॉम ईरान। ঠিক এতিয়া আমি কাপোৰৰ আহিছোঁ। আপুনি কৰিবচোন। অঁ ইয়াতে আছে। बोल लीजिए नहीं खराब नहीं करेगा टूटा करेगा। Side of the এখন টাকা করে এটা কি হয়েছে? ইয়াত বস্তুৰ দাম বহুতেই বেছি, বেলেগ বজাৰতকৈ বহুতেই বেছি। ইয়াত যিবোৰ বস্তু মই ইয়াত দাম সুধিলোঁ সকলোখিনি বেছিয়ে মই পাইছোঁ ইয়াত। আৰু আমি বহুতখিনি বস্তুৱে আমাৰ ভাল লাগিছিলে, কিন্তু আমি অলপ দামৰ বাবে আমি তেনেকৈ ল'ব পৰা নাই। কিন্তু এটা বস্তু এইটো পালোঁ, মছলা মানে পকৰি চকৰি বনাই খাব ভাল হয় আৰু আমি এইটোকে ল'লোঁ 3 পেকেট। আৰু তেওঁলোকে তাত বনাই দেখুৱাইছে আৰু তাত তেওঁলোকে টেষ্ট কৰিবও দিছে। আমি টেষ্ট কৰি চালোঁ যে ভাল লাগিলে, সেই গতিকে আমি এইটো ল'লোঁ। এয়া এতিয়া মই আমাৰ সাজ পোছাক মেখেলা চাদৰৰ দোকান এখনৰ ভিতৰত সোমাইছোঁ আৰু দোকানী বাইদেউজনীয়ে
মই যিখন চাদৰ চাইছোঁ এতিয়া বৰ্তমান এইখন চাদৰৰ দাম তেখেতে 2500 টকা কৈছে আৰু এইখন ৰিহা চাদৰ বুলি কয় আৰু এইখন চাদৰ তেওঁ 2500 টকা দাম কৈছে মোক আৰু একো কম তেওঁ নকৰে বুলি কৈছে যে কম কৰিব নোৱাৰোঁ আৰু এইটো খাটি মুগাৰো নহয় টচ মুগাৰ চাদৰ ৰিহা চাদৰ এইখন এখনতে তেওঁ 2500 টকা বুলি মোক কৈছে মই সেইকাৰণে ভালকৈ তেনেকৈ চাইছোঁ লিঅ' এক্সপ'খন বহুত ডাঙৰ ইয়াত মই বেছিভাগ ষ্টেচনাৰী দোকান বেছি দেখিছোঁ আৰু একেই দোকান ষ্টেচনাৰী বহুত কেইখন ইয়াত তেওঁলোকে দিছে আৰু লগতে আৰু বহুত দোকান আছে আপোনালোক দেখাম বলকচোন চাওক এয়া দেখিছে নহয় লিঅ' এক্সপ' বজাৰখন খুবেই ডাঙৰ আৰু আমি যিমানেই গৈ আছোঁ দোকান শেষেই নহয় আৰু ভিতৰলৈ চাগে আছে দোকানবোৰ বলকচোন চাওক এই দোকানখনত আপোনাৰ মমেৰে তৈয়াৰী সামগ্ৰী তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে আৰু ইয়াত আপোনাৰ মমবাতিও দেখাইছে মমবাতি আপোনাৰ এনেকৈ ধুনীয়াকৈ বনাইছে আৰু ধুনীয়া তাৰ পৰা চেণ্ট ওলাই থাকে আৰু তেনেকুৱা তেওঁলোকে মমবাতি যাতে মমত আপোনাৰ মমবাতি জ্বলিলে ধুনীয়া এটা চেণ্ট ওলায় তেনেকুৱা ধৰণৰ তেওঁলোকে বস্তু ইয়াত প্ৰস্তুত কৰিছে ধুনীয়া চেণ্ট ওলাইছে মম देखिए मैडम ये ड्रेस मटेरियल कितना करके है प्राइस 1000 की सेल है मैम 1000 पे क्या नहीं बहुत ज़्यादा मैम क्वालिटी भी वही है क्वालिटी अच्छी है टोरो मार्टी এয়া দেখিছে নহয় বজাৰখন খুবেই ডাঙৰ আমাৰ এওঁৰো কৈ আছে যে বেছি ষ্টেচনাৰী বস্তুবোৰ বেছি দেখিছে ইয়াত আকৌ ঘৰ সজোৱা বস্তুবোৰ দেখিবলৈ পাইছোঁ কি ধুনীয়া চাওকচোন ইয়াত আপোনাৰ গোটেই আচাৰ আৰু এইখন আচাৰৰ দোকান কি বস্তুৰ ইয়াত দোকান নাই সকলো বস্তুৰ ইয়াত দোকান আপুনি দেখিবলৈ পাব বিছনা চাদৰৰ আদিৰ পৰা সোফাৰ কভাৰৰ আদিৰ পৰা ফিটনেছৰ পৰা আপোনাৰ গোটেইখিনি ইয়াত আপুনি সামগ্ৰী ইয়াত দোকান দেখিবলৈ পাব এতিয়া আমাৰ এও এখন দোকানত সোমাইছে আমাৰ এওঁৰ চুলি বহুত সৰে চুলিটো মোৰো সৰে কিন্তু এওঁৰ চুলি সৰাৰ বাবে বহুত টেনশ্যন সেই গতিকে এওঁৰ চুলি নসৰাৰ বাবে চেম্পু আৰু তেল বিচাৰিছে এওঁলোকৰ পৰা আৰু এওঁলোকে তেনেকৈ তেওঁলোকক বুজাইছে আমাৰ যে আপুনি এইটো কৰিব চেম্পু এটা দিছে এওঁক আমাৰ আৰু এটা তেল দিছে এনেকৈ মানে চুলি সৰাটো বন্ধ হ'ব বুলি এওঁলোকে কৈছে ৰাতকো লগানা হোগা কেনেকৈ লগাব লাগে কেতিয়া লগাব লাগে তেওঁলোকে এনেদৰে বুজাইছে रिटर्न करने के लिए कहाँ आना पड़ेगा हम लोग जब तक है तब और फिर आप लोग जब चले जाएंगे हम लोग जाने से मैम देखिए मैम हम लोग जब तक तब तक गारंटी देते हैं हाँ बाकी अगर आप लोग के लिए कभी अच्छा लग गया रिजल्ट दोबारा चाहिए हम लोग का ये एक्सपो खत्म हो गया हम लोग का ये कॉन्टैक्ट नंबर है कार्ड देंगे क्या होम डिलीवरी होता है कॉल करके मंगा ठीक ठीक होगा आपका ये आपका 399 का डिस्काउंट सकती है दोनों मिलेगा 600 गारंटी होगा इसमें कुछ साइड इफेक्ट नहीं होगा अगर रिजल्ट नहीं मिलने से वो बुझा नहीं ये आपका
बाल झड़ना टूटना सफेद बाल को बंद करना उसके लिए काम फायदा होता है और इसके बहुत भी होता है लीक बहुत भी करता है लीक होता है उसमें टाइम लगेगा 15 दिन के अंदर आपको काम करेगा बाकी झड़ना तो 2-3 दिन में आपको बंद हो जाएगा लबो लबो हम लोग ने बहुत लोगों को दिया सब लोग थैंक यू बोलते ओके ঠিক দিজিয়ে এইটো লোৱাৰ পিছতে আৰু এটা বস্তু মোৰ চকুত পৰিলে সেইটো হৈছে দাগ যোৱা মানে কাপোৰৰ দাগ যোৱা এটা লিকুইড এই লিকুইডটো মই দেখিলোঁ এই লিকুইডটো এওঁলোকক সুধিলোঁ এওঁলোকে কৈছে কি 2টা বটল ইয়াৰ পাব আৰু এই 2টা বটলত আপুনি 150 টকা দিব ডিছকাউণ্ট দি 150 বুলি কৈছে কাৰণ আমি অলৰেডি এটা বস্তু ল'লোঁ সেই গতিকে তেওঁলোকে এইটোৰ দামটো অলপ কমাই ল'ব अब केमिकल का होने से दोनों लगाएगा छोटा और केमिकल এই বস্তুটোতো তেওঁলোকে ধুনীয়াকৈ আমাক বুজাই দিছে কেনেকৈ লগাব লাগে বস্তুটো खाने पीने का दाग है ना चाय कॉफी का दाग तामुल पान का दाग सिर्फ बड़ा छोटा का जरूर बड़ा लगा देते हैं रिमूव इसका कोई एक्सपायरी नहीं में कभी खराब नहीं होता ये आपका छोटा एक 70 का होता है बड़ा वाला 110 का तो 180 का होता है मैम डिस्काउंट का दोनों एक साथ कितना होगा 100 यस एक्सपायरी नहीं ये आपका आईना ग्लास में बाइक में कार में टीवी फ्रिज में टाइल्स में हर चीज़ में आप यूज़ कर सकते हैं हर चीज़ में कपड़े में हो आईने में ग्लास में बाइक में कार में कांच का बर्तन में कोई भी चीज़ में अब ऐसा नहीं कि मैम आप मेरा काम नहीं आ रहा है दोबारा आपका काम आ सकता है नेक्स्ट टाइम काम आ सकता है इमरजेंसी में काम आएगा आपका एक्सपायर नहीं होता रख दीजिएगा कभी भी आपका काम होगा कपड़ा धोने के लिए कपड़े में यदि दाग लग जाए हाँ मैम यही है हाँ हाँ अगर जैसे आपका कपड़े में कोई दाग लग गया ना जैसे इंक का हो नेम पुलिस हो लिपस्टिक ग्रीस मोबिल का दाग हो तामुल पान का दाग हल्दी का दाग तो आपको कपड़े में भी पहले छोटा लगाइए उसके बाद बड़ा लगाइए बाकी खाने पीने का दाग जो होता है ना तामुल पान हल्दी मसाला चाय कॉफी सिर्फ बड़ा लगाइए बड़ा तुरंत निकल जाएगा बहुत बढ़िया तो इसमें थोड़ा सा कम कर दीजिए 500 रखिए नहीं हम लॉस होता है हम भी काम करते हैं এই দোকানৰ বাইদেউজনীয়ে আমাক এটা বস্তু ট্ৰাই কৰালে প্ৰথমতে আমাৰ এওক ট্ৰাই কৰালে বস্তুটো হৈছে আপোনাৰ বটলত লিকুইড ধৰণৰ তেনেকুৱা থাকে তাত আপোনাৰ লিকুইডটো আপুনি শুঙিব লাগে ইয়াত আপোনাৰ এই লিকুইডটো শুঙিলে কাহ চৰ্দি কফ আদি এইবোৰ নাইকিয়া হয় আৰু এইটো আপোনাৰ ধৰে মিঠাতেল টাইপৰ অলপ বস্তুটো ধৰে আমাৰ এওক অলপ ট্ৰাই কৰালে আমাৰ এওক গম পালে মোকো এওঁলোকে ট্ৰাই কৰিব দিছিলে কিন্তু মই নকৰিলোঁ এইটো মানে বস্তুটো আপোনাৰ কাহ চৰ্দিৰ কাৰণে খুব ভাল আৰু মানে লগে লগে ভাল পায় ওলাই দিয়ে বস্তু বহাই নথয় আৰু ভিতৰত লগালগ ফ্ৰেছ কৰি দিয়ে লিঅ' এক্সপো 30 নৱেম্বৰৰ পৰা গুৱাহাটীত বেংকস্থিত বলিৰাম দেৱাল ট্ৰেড চেণ্টাৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় লিঅ' এক্সপো 2023ৰ মূল মঞ্চ এইবেলি নিৰ্মাণ কৰা হ'ল আমেৰিকাৰ প্ৰসিদ্ধ হোৱাইট হাউচৰ আৰ্হিত এইবেলি 24 সংখ্যক লিঅ' এক্সপোৰ ইমান বজাৰ কৰিব আপুনি বজাৰ কৰি শেষ কৰিব নোৱাৰিব ইমান আপোনাৰ ইয়াত দোকান আছে কিন্তু কথা এটাই যে ইয়াত আপোনাৰ দোকান যিমান আছে যিমান ডাঙৰ বজাৰ এখন ইয়াত আপুনি আহিব লাগিলে যিসকলে অংশগ্ৰহণ কৰিব খুজিছে তেওঁলোকক মঞ্চৰ লাগিব তেতিয়া আপোনাৰ ইয়াত বস্তু কিনিব পাৰিব খাব পাৰিব আপোনাৰ খুবেই আপোনাৰ আনন্দ আৰু ফূৰ্তি লাগিব কিন্তু আমাৰ তেনেকৈ আনা নাই আমি এটা লিমিট আমি যিখিনি লাগে সেইখিনি আমি বাছি বাছি বজাৰ কৰিলোঁ এতিয়া আমি আকৌ গৈ আছোঁ বলকচোন চাওঁ এইখন দোকানত আপোনাৰ বনাৰসী পাণ পায় ডন চিনেমাখনত অমিতাভ বচ্চনে যে গানটো গাইছিলে খাইকে পাণ আৰু বনাৰসী वाला সেইটোৱে পাণ হয় এইটো বনাৰসী পাণ খাইকে এতিয়া আমাৰ লিঅ' এক্সপো চোৱা হ'ল এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ
ছোৱালীক আইতাকৰ লগত ঘৰত থৈ আহিছোঁ, সেই গতিকে আমি অলপ দৌৰা দৌৰি হৈছে আমাৰ। যি হওক, লিঅ' এক্সপ' আজি আমি চালোঁ। বহুতে কৈ থকা আছিলে লিঅ' এক্সপ'ৰ কথা, আজি আমি চালোঁ, ভাল লাগিল, বহুত ভাল লাগিল। বহুত ধৰণৰ বস্তু ইয়াত আহে আৰু বিভিন্ন ঠাইৰ পৰা ইয়ালৈ মানুহ আহি ইয়াত তেওঁলোকে প্ৰস্তুত কৰে তেওঁলোকৰ বস্তুবোৰ, আৰু ভাল লাগিছে, খুব ভাল লাগিছে। আমাক কোনো ফটো উঠোৱা মানুহ নাই, সেইকাৰণে আমিয়ে নিজে নিজে চেলফি উঠিছোঁ। আমাৰ লিঅ' এক্সপ' চোৱা হৈ গ'ল, এতিয়া আমি বাহিৰলৈ ওলাই আহিলোঁ, এতিয়া আমি গাড়ীত উঠিম। ইয়াতে এটা কথা হ'ল যে সকলোৱে ইমান ধুনীয়া ধুনীয়াকৈ সাজ পোছাক পিন্ধি আহিছে আৰু মই ইয়াতে ঘপককৈ অহা হ'ল আমাৰ, আৰু সেই গতিকে মই কোনো সাজু হৈ অহা নাই, কিন্তু ঘপককৈ আহিলোঁ ইয়াত চাবলৈ। এওঁ আমাৰ ৰেডি হৈ আহিছিলে ভালকৈ, কিন্তু মই ইমান খুব এটা ভালকৈ অহা নাছিলোঁ। হ'ব দিয়ক, একো নাই, চলি যায়। মই তেনেকুৱাই, মোৰ কিবা এটা মনত আহিলে, ভাল লাগিলে তেনেকৈ সোমাই যাওঁ, ফুৰি ভাল লাগে আৰু তেনেকুৱা ঘপককৈ আহি যায় প্লেনিং মনত, আৰু তেনেকৈ আমি ফুৰোঁ। আজিৰ ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, আৰু ভাল লাগিলে লাইক, ছাবস্ক্ৰাইব এণ্ড কমেণ্ট কৰি জনাব। ধন্যবাদ।